সকলোকে নমস্কাৰ। আচলতে আজি এইটো যিটো ভিডিঅ' হ'ব সেইটো একেবাৰে অপ্ৰত্যাশিত যে যোৰহাটত খুব বৰষুণ আৰু আমি ওলাই আহিছিলোঁ অলপ বন্ধু এজনৰ ঘৰলৈ। অত্যন্ত বৰষুণ, অত্যন্ত মানে নহয়, নেৰানেপেৰাকৈ আচলতে বৰষুণটো দি আছে। আৰু আমি আহিছিলোঁ আপোনাৰ বন্ধু এজনৰ ঘৰত। এইটো আমাৰ বন্ধু এজনৰ ঘৰ, মানে এইটো এটা মানে বন্ধুজনৰ ঘৰটো এইফালে আছে আৰু এইটো আমি সদায় খানা খোৱাৰ এটা জেগা। এনেকুৱা জেগা আমাৰ কিবা এটাও আছে, গতিকে আমি কেতিয়াবা এনেকৈ ভিডিঅ' দি যাম। আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যদি ভাল লাগে আমাৰ সৈতে একেলগে থাকিব। আমি আহি পাওঁ মানে এটা মুঠি আছে আৰু আপোনাৰ মাংস প্ৰায় কেৰাহীত দিলেই। এয়া চাওক, আমাৰ এইজনো হৈছে টিটু। হাই কৰি দে। অঁ, টিটু কিন্তু এটা কথা, টিটুৰ যিখন হাত, গৰ্ব কৰোঁ যে মোৰ লগৰ যিখিনি ল'ৰা আছে বহুত সুন্দৰ বনায়। অসমীয়া যিখিনি ব্যঞ্জন আছে সেইখিনি বহুত বেছি সুন্দৰ বনায় আৰু আমি সৌভাগ্যৱান যে আমি সিহঁতৰ হাতেৰে খাওঁ। মইনো কি কৰোঁ, আলু কাটো, পিঁয়াজ কাটো, নহৰু গুচাওঁ আৰু লাষ্টত হেতা লৰাই দিয়া কিন্তু এটা মানুহ আছে, সি সদায় ক্ৰেডিটটো ল'ব খোজে। হৈছে মই হেতা লৰা সম্ৰাট, খিচিৰি সম্ৰাট মনোজ নেগে ফুৰাইছে হা। এতিয়া আমি ৰুটি বনাম। এইখন হৈছে টিটুৰ ৰুটি বেলন, এইখন গোল হ'ব দেই। অ' টিটু, এখন কি হ'ব? শুনক বনাব জনাকেইটাই কেলা ক'লে ভাল লাগে। আপোনালোকে এটাও নাজানে, ঘৰটো কেলা বনাই খোৱা, ঘিলা পাথাৰতো বনাই খোৱা নাই, বনাব নাজানে। বেয়া লাগে ন, ইহঁতকেইটা ক'লে ভাল, বনাব জানে কৈছে তেতিয়া ভাল লাগে। মই আকৌ ফটো যিটো হ'ব নেকি? আচলতে ৰুটি বেলাটো কামটো ইমান সহজ নহয় দেই, কিন্তু মই স্বীকাৰ কৰিছোঁ যে ৰুটি গোলকে যি বেলিব পাৰে সেইটো কিন্তু সাংঘাতিক আৰ্ট। মনোজ নেওক, আপুনি যিটো ৰুটি বনাইছে সেইটো হয় 9জন ৰুটি। 9জন দেখিলে যে মানুহে খাওঁকা আপোনাৰ ৰুটিটো খাওঁকা পৃথিৱীৰ খবৰটো। আৰু ই বনত হৈছে একেবাৰে পূৰ্ণ চন্দ্ৰ। সাগৰ তলত ডাঙৰ সেই শামুকটো। এইখনে হৈছে জন্তুৰ নিচিনা এখন ৰুটি। আমাৰ চুমে এইপিনে দেখা দিয়ক আপুনি কেমেৰাটো, এই সীমান্ত হাজৰিকা এইখনে পেট চেট 14টা কথা 14টামান হ'লে তেওঁ গম পাই যে মই এতিয়া দুটা এইটো এইটো আমাৰ এইটো হৈ গ'ল আমাৰ কক। ই হৈছে তিব্বতীয়ান ব্ৰীডৰ এটা কুকুৰ আৰু আমাৰ সকলোৰে বহুত বেছি চিনাকি। আমাৰ কক বহি আছে মানে টেবুলৰ তলত। এতিয়া চাওক, সময় হ'ল মোৰ মোবাইলত 11:45 আৰু আমাৰ খানা পিনা হৈ গ'ল আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া চাওক, জুই চাই হৈ গ'ল, ব'লক ঘৰলৈ যাওঁ নে কি? এই জেগাটো বহুত বেছি বোকা আৰু গাড়ী, মোৰ লগৰটোৰ যিখন গাড়ী সেইখন উলিওৱাটো বহুত বেছি সমস্যা হয়। এতিয়া ঘৰলৈ যাম। অ'কে, বাই বাই।